এয়া মই মাংসখিনি ৰেডি কৰি ল'লোঁ। লোকেল কুকুৰাৰ মাংসখিনি কাটি মেলি ৰেডি কৰি ল'লোঁ। এতিয়া মই তেল দিছোঁ। তেলৰ লগত পিঁয়াজ জুইতে বনাইছোঁ। ৰচুন আদা খুন্দি ল'লোঁ অলপ। তেলৰ পাকত দি দিছোঁ। পাকতে হালধি অলপ। তেলৰ পাকত দিলে হালধিটো গোন্ধ নাহে। তাৰপাছত মই সেয়া মাংসখিনি দি দিছোঁ। কিবা হয় নাজানো আৰু বনাই চাইছোঁ আজি। আলু মাংস বনাম খোৱা যাতে বেলেগ বস্তু দিলে বেয়া লাগিব খাবলৈ। সোৱাদ অনুসৰি নিমখ এচামুচ, মছলাটো পিছত দিম। এতিয়া এনেকৈ ভাজি লৈছোঁ। অলপ ভাজি লওঁ, তেলটো সোমাই লওঁ।